মোৰটো প্ৰিটো নালগে নালগে দি দি সেইটো মোৰ মোবাইল থৌ থৌ যা হলে যা ভাল লাগছে দেখোন পঞ্চাশনি এটা চকু দিছ নালাগে পঞ্চাশনি কি হ'ল এইটো এটা বস্তু ভাল হ'ব যদি দূৰ পঞ্চাশনি দেখা নাপ একবাৰ দি দিম আজি আমি কি আনিব যাম কওঁ কেনেকে মস্ত মানুহটো যদি আগত দেখি থাকে কিবা ক'ব পাৰি নেকি দে মই নকওঁ দে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন ভ্লগত কি আনিব যাম আজি কি ধুনীয়াকৈ ঘুমাই আছিলোঁ চকু দেখা নাই এতিয়াও মেলা যোৱা নাই কিন্তু এই এণ্টে দিওঁ কল চুষ্টি আনিব যায় বোলে বলক সেই নকওঁ আৰু কি কৰিব ডাঙৰ খেলা ডাঙৰ না সেইকাৰণে বেছি কল চুষ্টি লাগে সেইদিনা দেখোন সৰু বুলি কৈছিলি মাৰ্চাও সৰু সেইটো বেলেগ হ'ব বল চৰুন নিচিনাকৈ যাব লগা আছে কি হ'লে সৰি গৈছে নেকি প্ৰাইভেট প্ৰপাৰ্টি কৈছে কল চুষ্টি আনি চোৰ বুলি ভাবি বান্ধি থৈ দিব মই নাযাওঁ তন্তে যা এই ক'ত যা ঐ বাগে একজনটো পুৰা ফিল্ডৰ মাজত ওৱালেও পাত্তা নাপায় এনকে যাম আৰু নে কি কল চুচনি যে আনিমে যেনকে কি নহওক চাবি পঢ়বি ধৰ মস্ত মানুহটো ওৱাল চোৱাল ভাঙি যাবলৈ ভয় লাগে তাক চা ক'ত পৰে যাই থৈ পেলাই না আহিব লগা হ'লে তোৰ কাৰণে কল চুচনি কোনোবা দিনে নিজেও মাৰ খাব মোকো মাৰবই মাৰব এন্তে হয় দে ভাই বেলেগৰ মাটিত ক'ত মাৰ বান্ধি থৈ নিদিলি হ'ল তই সেইকাৰণে দা চা লৈ আহিছি এন্তে এই কোনে কোন যদি চোৰ কৰিব বুলি বেয়াকে মাৰে কিবা কি খেতি চেতি কৰা ইয়াতে ভাব একবাৰ তই কৈছো বল ইয়াৰ পৰা ৰখি সঁচাই লাভ নাই এই তাক চাক মাৰিলে দে শেষ দে এইগিলে দেখা নাই খেতি চাক এইগিলে খেতি কৰাই আছে কেনেকুৱা ভয় লাগি আছে ময়ে জানো আৰু এই কুত্তা দুটক চাক চোচ দেখছি বেলেগ কামত একো নাই এইগিলা ধলি পুৰ আবাৰ মাটিত কল চুচনি আনিব গেছি এন্তে এই চাক তাতে ধৰছি তাক এইটো দেখছি মই কৈছিলোঁ দে ইয়াতে আহিব নালগে আৰু এক দেখা নাই তাতে গালি পাৰা তুই কাটি আছে হেডাল হে আৰু কি কাটি আছে চাক কি কাটিছে হেডাল এইটো কি কৰিবি নি কল চুচনি হা দিব লাগব খেলাত ইয়াৰ পৰা ঘৰ যাই পাওঁ নে নাপাওঁ ঠিক নাই দে আমি কি আহিছিলোঁ বয় দোকানে মই এটা কথা ভাবছোঁ শুনিলোঁ এনেকৈ যি চোৰ কৰি আছোঁ এই বছৰটো কল নিলোঁ আগৰ বছৰ নিজে বাগান হলোঁ তাতে কল গাছ গেইডালেও লৈ যাব বাগান হ'ব কি চোৰৰ লগত ঘূৰি আছোঁ কথাটো ভালকৈ শুন কৰিবিনে হা 1.5 লাখ টকা দি এটিএম বন্ধ আছে আজি কালি মংগলবাৰ আজি দি এটিএম বন্ধ হৈছে শুন কিমান লাভ হ'ব ভাব কল বেচিম কল চুচনিৰো পইচা পাম আজি এটিএমটো বন্ধ হৈছে কালি দিম দে ভাল আইডিয়াৰ সেই নাই গুৰুত্বই নাই তোৰ এনেকৈ চোৰে কৰিব লাগিব জীৱনটোত দেখা নাই এতিয়া কাটা বন্ধই কৰা নাই সি বেগে সি মাৰিলে তাক সি মাৰ হালাক দেখ
কিবাকে তাকাই পেদিছি এংকে ধরছিল তাক দেখা নাই কি কান্দি কান্দি আহি আছে এসাক চাবাৰৰ আহি গৈছে কান্দি আছে সেইকাৰণে কৈছিলো মই না অ হা মাক্স কি কৰবি এতিয়া মুখখন ঢাকি দেখা পাছি মুখ ঢাকি লাভ নাই বেয়া মাৰছি বোলে তো আৰু লো বল এৰ পাই বল বল মই ভালকে কৈছো ভাই মাৰ খাই মৰি যাও যাও এখানে কি গলে খেতি চেতি কৰাই আছে আমি কেবা আহিছিলো এ কল মৰিলো দে কাটি কে আছে গাদা পাগলা আছে নালগে আমাক চুচনি কি দিল জিনি বে আহিছে চোৰ কৰি আৰু কলডালো লৈ যা বাগানৰ কাৰণে নিয়া পাৰলো এ ভাই কাৰ লগত ঘূৰি আছো ভাই তম বেকাত গম পাইছে মই যাওঁ এবাৰ তোৰ কাৰণে হৈছে বেকাৰ আহিছো এনেকুৱা লাজ নচলি কল চুচনি হাতত লৈ গেলে আৰু কি দেখে আছে চুৰ কৰা বস্তু গম পাইছে পকেটত ধৰি লৈছো লাজ নহয় কেনেকুৱা লাজ নহয় গোটাই লৈ আহিছি বাগান খালী কৰি দিছি বেলেগৰ বাগান হাত হাত অ হ'ব বল সোনকালে কেনে পাপি মানুহৰ লগত ঘূৰি আছো আকৌ এৰা নাই যদি ফকতীয়াতে গু খাব পায় গু খাব বৰ বিশ্বাস আছে এই দুটা এনেকুৱা পাপি ইয়াতে তাতে কলকাছ এডাল ভাঙি আছিল সেইডালৰ পৰাও বুটলছি এই কঠি দেখছে দে সোমবাৰ দিনা এনেকুৱাও খাম উঠবে নৰবি জীৱনত এনেকুৱা অসভ্য চলি আনতে দেখা নাই এতিয়াও হাঁহি আছে মুখত চুৰ কৰা এতিয়াও মাক্স আছে মুখত দেখা কিবাকে বাচিছো এন্তৰ কাৰণে পচছো মই পিছে পিছে দাউৰি আহি আছে দাউৰি মই থাকোতে ওলাই গৈছি নে মই থাকোতে ভয়ে কৰিব লাগিব মই আগতে দাউৰিম না তোমাৰ ভয় কৰে নেকি তই পিছফালে দাউৰিছিলি কেনে এইবাৰ তুমি কওঁতে পিছফালে ঘূৰি চালি গ'লে ভয় নকৰে মই ক'লো দেখোন মই আগত দাউৰি হ'ব দে কিবাকে ঘৰ আহি পাইছো এতিয়াই মনটো ভাল লাগছে বাচিছো হাঁহি দেখা নাই চুৰ কৰা হাঁহিটো মানছো দে মই এনেকুৱা বিভৎস হাঁহি এ কি চাই আছে সেনেকে নামৰে তাতে মুড়ি বান্ধিব লাগে খালাক দে অ মুড়ি ভেলা ভাঙলিয়াক মুড়ি বান্ধিব লাগে গাধাত চাই দি হাঁহ এতিয়াও কৈ আছে কে আহিছি এনতে আকৌ নাই হাঁহ আমি গম পাইছো তহঁতেও আমাক দেখা পাই বল লাগছি তহঁতৰো কিন্তু আকৌ নাই দেখা নাই শান্ত হৈ গ'ল বল লগা কল লৈ গুড আৰু কল চচ নিনিবি আহিছি এনতে মই ৰাতিপুৱাৰ পৰা এক কাপ চাহ খোৱা নাই গম পাইছ নে খাবি যো আগতে হোটেল থাকিলে খাম কিবা ক'বা বাবু বেৰে আকৌ চুৰ কৰাব লৈ আহিছি থাকিলে অলপমান কমকে হিটব না কি কম ৰাস্তাই ধৰিব পৰা নাই কোনটো চাইড যাওঁ দেখা জীৱনটো বেকাৰ এন্তৰ লগত লগ হৈছিলো মই বৰ্তমান কি শান্তি জাগাত আছো অ চোৰ কৰা বাদ দিয়ে ভাই এই জাগাত চোৰ কৰা কথা না কি গাইছ দুটো বয়া হচিয়ে এই সৰু ছোৱালীটোকো বয়া কৰিলে অভদ্ৰ
আহিছি তই কি আহিছে মোক মাতছিল তই মাতলি আহিবি নে কি তই হা তেন্তে লগত নুঘূৰবি গম পাইছে বয়া হবি মই এনেই ঘূৰি আছো সিহঁতৰ লগত যদি সঁচাই মোৰ লগ নহ'লা কইনে মই নাটখিলো হয় তইও নাটখিবি বয়া কৰবো তোক এইবাৰ বগৰী নিয়াৰ মাথা মাৰছে তই অকল নিজৰ কৰবি হা আমাৰ লগত আছে সিহঁতে ভাল কাম কৰিছে বুজি পাইছা নাই ভৱিষ্যতত গেলি তই হেৰি বনাব আৰু ডাঙৰ ভেলা চোৰ কৰাটো বেলেগ কথা কি কথা চোৰ কৰাটো সৰু কথা অঁ বনোৱাটো ডাঙৰ কথা সেইটোৱে কিন্তু গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ তাতে ঘূৰাই মানে চোৰ কৰাটো হৈছে কি সৰু কথা কিন্তু ভেলা ডাঙৰটো নহয় ভেলা বনোৱাটোৱে ডাঙৰ কথা বঢ়িয়া বঢ়িয়া কোনো থাপৰি মাৰা নাই হাও এনকে ঘৰত যাব নালাগে লাইকে যাবা মই নিয়ানো কৰিছোঁ যা মি কে বুতাল যা মই ঘৰত যাওঁ দে যা বুতাল জেংকি আছে কলচুচি বেছি সন্মান গম পাইছে তোতকে বেছি সন্মান চোৰ কৰিব নাপায় বোলে লৈছো আৰু নে কি বল মাখান নাকানবি দুখ নকৰবি চোৰে মেইন অ খৰিডাল নেনাও নেকি আজি যে কাটি থৈ দিছে কোনোবা যদি নিব পৰা সপ্তাহত লৈ যাম আৰু আচ্ছা এই খৰি দি কোবাব গম পাইছে এই খৰি দি কোবে তহঁতক দুৰু পিঠি নোহোৱা কৰি দিব তহঁতৰ দুৰু তাপলে বান্দালত তাপলে দৰে ৰঙা হৈ থাকিব খুব খোৱাটো ডাঙৰ কথা নহয় উৰুকাৰ দিনা জ্বলাম যি পম এইটো ডাঙৰ কথা আমি কিবা এটা জানো সেইকাৰণে বহুত ওপৰত গৈছে জিকিলি না গাইছ আমাক কৈছিল নে চোৰ কৰা ধান্দা বহুত নিজক নাচাগে পুৰা আগত দেখি কেনেকৈ যাই আছে আমাক কৈ চোৰ কৰাৰ কথা এইকেইটা আমি যাই পোৱা নাই ঠিকগেৰি খোজ কাঢ়িয়ে আছোঁ সেনে যাই কিনে ৰেডি চোৰ কৰিবই আৰু আমাক কৈ এইগিলা চব নেথাকে কৈ দহয়নে নকৈ আমি দহৈ দিছোঁ চাই লওক অঁ পিছে পিছে কি বকি আছিলে মোৰ কথা দেখছি এনেকুৱা ফাল্টু পিছে পিছে ক'ব পাৰোঁ এন্তে আগত মোৰ ঘণ্টা আকৌ ক'ব নোৱাৰে এন্তক দুকো কোম্পানীয়ে চেণ্ডেল টেণ্ডেল মুখে চুখে মাৰিম মই এই সৰু চলিটোকো বেয়া কৰিছি এই বাবুৱে ঘৰত যা এতিয়াও টাইম আছে মই ভালকে কৈ আছো তোক মই গোটাই ৰাস্তা বুজিছো যা চাকে যা মাৰিলো দেখ মই বেয়া নাপাওঁ ভাল লাগছি বুলি কৈছি এই চেণ্ডেল দিয়া চেণ্ডেল চেণ্ডেল এইখিনি না আমাৰ লোকেল গ্ৰাছলেণ্ড সেনে টাইপে ফিল আহে মানে কিবা ক'বা বাদ দিয়ক বৰ কৈছি দিয়ক বাদ দিয়ক আপোনালোকে খালি ভিউটো চাওক তে আৰু কিবা ক'বা টুকু বেয়া কেতিয়া কেনেকৈ আছে দেখা নাই
শান্তি জেগাত আছোঁ একো শব্দ নাই চাইডৰ পৰা বতাহৰ মাত মানে এই ফিল্ডটো ক'ব নোৱাৰি ইয়াত দেখা নাই টোপনি আহিব টোপনি যা মাতি দিম দে এনেকৈ ধুনীয়া জেগাত আহি আমাৰ দৰে সাধাৰণ মানুহে ৰেষ্টলৰ কথা ভাবে হয় কিছুমানে ফটো তুলিব ভিডিঅ' কৰিব কিন্তু আমাৰ এই কুত্তা দুটা কল চুচনি চুৰ কৰি আছে তাকো মালিকক নুসুধাকে কেনে টেলেণ্ট দিগলিয়া এই দুটো মাৰ খাবই এই সৰু চলিটোকো মাৰ খুৱাব দেখা নাই এই সৰু চলিটোকো কামত লগাই দিছে কেনে ফাল্টু দেখছি এতিয়াও চোৰে যি কাজিয়া লাগিছিল হেৰিকেইটা মন দিছে নে গৰুকেইটা গৰু নহয় ম'হ কেতিয়া এইকেইটাৰ লগত মই ফাইট লওঁ নেকি জিকিব পাৰিম চিনচিয়াৰতে বোমলা এটা আছে চিনচিয়াৰে আৰু মুঠা হাৰি দিম সেনেকে নহয় মোৰ সন্মান দিব লাগিব অলপ ফাইট লৈ খাই চলোৱাৰ পিছত লাগো নেকি খাটো খাই আছে শুন এটা লিমিট থাকে গাজা মাৰাৰ পাৰ নকৰবি গম পাইছা মই পাৰো মই ক'ত মাজত সোমাই লৈছে লাগে খাপ দে এডাল ডাউলো দে মই মানুহ না সদায় পঢ়ি ফালে শিকে যদি ভিডিঅ'টো চাই অলপো ভাল পালাক তে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক সাবস্ক্রাইব একদম নকৰব বাদ দিয়ক আৰু আমাৰ দৰে কল চুচনি চুটটো একদম নকৰব পিছফালে মহ লগাই দিছে আমি ভাগ্য ভাল দাউছোঁ আৰু কিবাকে আপোনাৰ মালিক দেখা যি মাৰ খালোঁ গাইস বাই 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 আৰু নতুন ভিডিঅ'ৰ লগত লগ পাম